Welcome back to my video. আজি আপোনালোকক লৈ আহিছো মই এজন প্ৰখ্যাত সিঙ্গাৰৰ লগত চিনাকি কৰিবলৈ। তেওঁৰ নামটো হৈছে হিৰো আলম অফ আসাম। কি ক'লো? হিৰো আলম অফ আসাম। একচুৱেলি তেওঁৰ গান শুনি নকওঁ, অলপ লাহে লাহে ক'ম। তেওঁৰ গান শুনি মানে মই পাগল হৈ গৈছোঁ, পাগল নিচিনা মানে। মই ভাবিছোঁ তেওঁ আপোনালোকৰ লগত চিনাকি কৰি নিদিলে মই কিয় তেওঁ ইমান গানৰ প্ৰেমী হ'লোঁ মানে কেনেকৈ বুজিব আপোনালোকে। আজি মানে ঘৰত মানে মেকুৰী এটা চিঞৰ কৰি আছিলে। সেই মেকুৰীটোক কৈছোঁ তই নিচিঞৰিবি, আজিকালি তোৰ মাতটো চবে কপি কৰে, তোৰ মাতটো দিহে গানটো ষ্টাৰ্ট কৰে। আপোনালোকে চাগে ভাবিছে কোন এজন মহান ব্যক্তি। এক ছেকেণ্ড কম্পিউটাৰ পঠাই দিয়া ব্যক্তিজনক মোৰ ওচৰলৈ, ফটোখন খালি দিয়ে, মানুহটো নহয় পলাম ইয়াৰ পৰা নহয়। ঠিক আছে, এইজনে সেইজন মহান ব্যক্তি। আপোনালোকে ভিডিঅ' এটা চাব, মই দেখাই আছোঁ। বলক আমি ভিডিঅ' জগতলৈ সোমাই যাওঁ। তুমি হুয়া মোর গার্ল কৰিছা ভাই, কৰিছা শুনিব নোৱাৰি। তুমি হুয়া মোর গার্লফ্রেন্ড, তুমি হুয়া মোর গার্লফ্রেন্ড। তুমি হুয়া মোর গার্লফ্রেন্ড, তুমি হুয়া মোর গার্লফ্রেন্ড, তুমি হুয়া মোর গার্লফ্রেন্ড, তুমি হুয়া মোর গার্লফ্রেন্ড। এ ভাই কি হৈছে এইবোৰ? তুমি যদি কথা কোৱা, তুমি যদি গাৰ্লফ্ৰেণ্ডক সেনেকৈ যদি বিকট চাউণ্ড এটা কোৱা, তুমি হোৱা মোৰ গাৰ্লফ্ৰেণ্ড, ক্ষতিটো হ'ব গাৰ্লফ্ৰেণ্ড। মই এটা পলাব গাৰ্লফ্ৰেণ্ড, পলাব। এইটো কি বস্তু? এইটো কিহে মোক গাৰ্লফ্ৰেণ্ড হ'বলৈ কৈছে? মানে গাৰ্লফ্ৰেণ্ডক যদি পতাবলৈ ৰোমেণ্টিক গান গোৱা না ভাই, ৰোমেণ্টিক গান গোৱা। কি গাইছা? ৱাহ 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 ৱাহ, ঢালি দিছা গানত, ঢালি দিছা। মই কৈছোঁ না, তুমি ঢালি দিছা, গান গাইছা। মৰিজাম লাগে জানানে, এদিনো নেদেখিলে মোক ভাবা, মোক চোৱা মোৰ শুনা, মোক ভাবা, মোক চোৱা মোৰ শুনা। তুমি হুৱা মোৰ গাৰ্লফ্ৰেণ্ড, তুমি হুৱা মোৰ গাৰ্লফ্ৰেণ্ড, তুমি এটা কথা কোৱাচোন, তুমি মানে সুৰ শিকিছিলা নাই? গানৰ সুৰ না আপোনালোকে ক'ব ৰাজ কি মানে কি গাইছে? এই সুৰটো এনেকৈ কোৱা নাজানো। মৰি যাম লাগে জানানে, তোমাকে নেদেখিলে। কি মানে এইটো সুৰ নেকি? অঁ বুজিছোঁ, সুৰ আজিকালি এনেকুৱা হয়, মই বুজি গ'লোঁ। একদম ক্লিয়াৰ, দ্যাটছ ৰাইট। বনাইছা কিন্তু ভিডিঅ'। তুমি হুয়া মোর গার্লফ্রেন্ড, তুমি হুয়া মোর গার্লফ্রেন্ড, তুমি হুয়া মোর গার্লফ্রেন্ড। ওয়া 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 ওয়া। তোমাৰ পাছত ঘূৰি ঘূৰি আনৰ চকুত মই বেয়া, হৃদয়খন মোৰ চাফা, তাতে তুমি থকা। তুমি তাই পিছে পিছে ঘূৰি ফুৰা, সেইকাৰণে মানুহে তোমাক কয় বেয়া, কিন্তু তোমাৰ অন্তৰখন বৰ চাফা। কি মানে এইটো? আৰে ভাই চোৱা, তুমি যদি ছোৱালীজনীৰ পিছত অভদ্ৰামি কৰি ঘূৰি ফুৰা, তোমাকতো চবে বেয়া বুলি ক'বই ন। আৰু মানে তুমি তোমাৰ হৃদয়খন চাফা তুমি দেখাই দিছা মানে নেকি আমাক? মোৰ হৃদয়খন চাফা, ভাল নহয় এইবোৰ কথা ভাই। আৰু তুমি ইনডাইৰেক্টলি কি বুজালা? তোমাৰ গাৰ্লফ্ৰেণ্ডজনী তোমাক পাত্তা দিয়া নাই, সেইকাৰণে তুমি তাক পিছে পিছে দৌৰি ফুৰিছা মাইকী সেৱা কৰা মানুহৰ নিচিনাকৈ।
ইয়াৰ বিষয়ে আৰু একো নকওঁ আৰু মই এটা নেক্সট গান এটা দেখাম এতিয়ালৈকে এওঁৰ মুখত আপুনি অসমীয়া বাক্য বা গীত শুনিছে কিন্তু এওঁৰ মুখত আপুনি ইংলিছ ৱৰ্ড নাই শুনা যেতিয়া মই শুনাম মোৰ ভিডিঅ'ত আপোনালোকে এইটো বেলেগ বেলেগ বস্তু দেখিবলৈ পাব মোৰ ভিডিঅ'ত আজি এওঁৰ মুখত মই ইংলিছৰ গান গোৱা এটা ভিডিঅ' দেখাইছোঁ প্ৰথমতে ইংলিছত যি ফালেও দেখিলে এতিয়া কি মানে আৰে সি বলটো ধৰিছে হয় নাই বলটো ধৰিছে ছোৱালীজনীৰ ওচৰলৈ আহিছে সি কেনেকৈ আছে দুৰ্গা পূজা যে মূৰ্তিবোৰ যে কাৰ্তিক যেন যেনেকৈ থাকে সেনেকৈ থাকে সেনেকৈ আছে আৰু ছোৱালীজনী কেনেকৈ আছে এই মানুহে ভাই এক্সপ্ৰেশ্যন লাগে মানুহক এক্সপ্ৰেশ্যন মানুহে এক্সপ্ৰেশ্যন বিচাৰে মানুহে তোমাৰ চশমাযোৰ নিবিচাৰে মূৰত তোমাৰ কাপোৰখন নিবিচাৰে মানুহে তোমাৰ এক্সপ্ৰেশ্যন বিচাৰিব Oh baby, I love you. Every time and everywhere I feel it. Oh baby, I love. Wow, এইটো কি গান গালা এইবোৰহে অসমৰ গৌৰৱ ইংলিছত গান গাইছে বা 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 ইংলিছত যিবোৰ গান গাইছে তোমাৰ স্পষ্ট হৈছে তোমাক ভাল লাগিছে ভাই তোমাক মই এৱাৰ্ড দিম মোৰ ঘৰলৈ আহিবা তোমাক মই এৱাৰ্ড দিম আহি যাবা ঘৰলৈ একচুৱেলি আপোনালোকে কি জানে এনেকুৱা ল'ৰা দেখিলে ছোৱালীবোৰে কি কৰে গম পায়নে মই দেখাই আছোঁ এক ছেকেণ্ড এবাৰ চিনিবানে থপৰিয়াই কিন্তু এই ভিডিঅ'টো ছোৱালীজনী ইমান ধুনীয়া সেই ল'ৰাটোৰ লগত প্ৰেমত কৰিব লাগে কি যে বনাইছে আৰু দেই আজিকালি কি যে বনাইছে ঠিক আছে আপোনালোকে যে মোৰ ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব কমেণ্ট বক্সত কমেণ্ট কৰিব আজিলৈ ইমানতে মই সামৰিছোঁ ইয়াতকৈ ক'ব মানে মোৰ ক্ষমতা নাই আৰু আমাৰ হিৰ' আলমৰ আছামৰ ভিডিঅ'টো দেখিলোঁ যেতিয়া মই সন্তুষ্ট আজি ক'ব পাৰিম বিন্দাছ আৰু মোক কাৰো মনত আঘাত দিবলৈ ভিডিঅ'টো বনোৱা নাই মই জাষ্ট আপোনালোকক মনোৰঞ্জনৰ বাবে ভিডিঅ'টো বনাইছিলোঁ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চাইডত থকা ঘণ্টাটো ক্লিক কৰি দিব ধন্যবাদ আজিলৈ বাই বাই